নমস্কাৰ, মোৰ নাম ভাৰ্গৱ। আপুনি চাইছে মোৰ চেনেল ভাৰ্গৱ ব্লগ। আজি এতিয়া গৈ আছোঁ বৰ্তমান ভাইটিক স্কুলৰ পৰা আনিবলৈ। তাৰপিছত এঠাইত যাব লাগে, ক'ম বাৰু অলপ পিছত কৈ আছোঁ। বলক ভাইটিয়ে আগে লৈ আহোঁ, তাৰপিছত মই কৈ আছোঁ ক'ত যাই আছোঁ ক'ত নাই। আৰু ভিডিঅ'টো সম্পূৰ্ণ চাব, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু বেল আইকন দবাব নাপাহৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ভিডিঅ' কৰা নহ'ল ইমান, ভাইটি কালি মানে মোৰ ট্ৰেইনখন আছিলে লগতে, সেইকাৰণে দৌৰা দৌৰি হ'ল আহা, ত' দেখাব নোৱাৰিলোঁ। তেখেতে ট্ৰেইনত উঠিলোঁ, দৌৰা দৌৰিকৈ উঠিলোঁ। ভাইটিকো লগে লগে দৌৰা দৌৰিকৈ ট্ৰেইনত উঠিলোঁ। এতিয়া ট্ৰেইনত আছোঁ, ট্ৰেইন মানে এতিয়া গুৱাহাটীত আছোঁ, গুৱাহাটী পালোঁহি। কিন্তু মই যাম কামাখ্যাত, এইটো চাই লওক গুৱাহাটী এইটো, কিন্তু মই যাম কামাখ্যা। তাৰপিছত ভিৰো থাকিল, মানুহ ভিৰ পূৰা, সেইকাৰণে ইমান ব্লগ কৰা নহ'ল। ভিডিঅ' চাই থাকিব, কৈ থাকিম। এতিয়া গৈ আছোঁ বৰ্তমান মানে ফাদাৰৰ ওচৰত, দেউতাৰ ওচৰত গৈ আছোঁ। দেউতাৰ মানে বেমাৰ আছিল কৈছিলোঁ আৰু আগৰ ভিডিঅ'ত, ত' ৰিলিজছে আজি তেতিয়া মই লৈ এতিয়া ৰাতি হ'ল, কালি ৰাতিপুৱা লৈ যাম আৰু তাকে আৰু চাওক কোনো নাই মোৰ চিটত, সেইটো সময়ত কোনোৱে নাই, অকলে চাৰি গ'ল। এতিয়া ট্ৰেইনখন আহিলে গুৱাহাটীৰ পৰা, চাওক গুৱাহাটীৰ পৰা আহিলে। এতিয়া কামাখ্যালৈ এটা ষ্টেচন পাৰ হৈ কামাখ্যাৰ পৰা যাব লাগিব, টমটমত গ'লে পাই যাম মালিগাঁও। ওচৰতে কামাখ্যাৰ পৰা ওচৰত, কিন্তু গুৱাহাটীত নামিলে সোমাই যাব লাগে। এখন ৰঙিয়া গৈ আছোঁ, ৰঙিয়াখন মানে কামাখ্যা ৰখি যায়, মানে চাই থাকিব। এতিয়া গৈ আছোঁ, লাহে লাহে গৈ আছোঁ, ট্ৰেইনখন নাজানো কিয়। আৰু কেইদিন পিছত ইয়াত আমাৰ কাৰেণ্টৰ হেৰি চলিব, ট্ৰেইন কাৰেণ্ট দিয়ে, বঢ়িয়া। যিহেতু গুৱাহাটীৰ পৰা আহিলে, এতিয়া মই কামাখ্যাত গৈ পেলাই আপোনালোকক দেখাই আছোঁ বাকীখিনি। তাৰপিছত যদি ভিডিঅ'টো চাই ভাল পায়, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, বেল আইকন দবাই দিব, আৰু অলপ মৰম দিব। আৰু সোনকালে 500 ছাবস্ক্ৰাইবাৰ লৈছোঁ, কৰাই দিব। এতিয়া বৰ্তমান কামাখ্যা পাই গ'লোঁ, গাড়ী পৰা নামিলোঁ কামাখ্যা ষ্টেচনলৈ। এতিয়া উঠি আছোঁ, চাই থাকক এইটো কামাখ্যা ষ্টেচন। ইয়ে কামাখ্যা লিখা আছে দেখিছেনে, এখন ট্ৰেইনতে আহিছিলোঁ, চাই থাকক। কামাখ্যা পাই গ'লোঁ, এই কামাখ্যা ষ্টেচনৰ ভিতৰত চাওক, ধুনীয়া আছে। এতিয়া অলপ খোজকাঢ়ি আছোঁ, আগত টমটম ল'ম, টমটমৰ পৰা ওচৰতে 10 টকা লয় টমটমত যাম, চাই থাকক আপোনালোকে, দেখাই দিম। বৰ্তমান এতিয়া লিষ্টত আছোঁ, হস্পিটেল আহি পাই গ'লোঁ। এতিয়া দেউতাৰ ওচৰত গৈ আছোঁ, দেউতাক লগ কৰিবলৈ বাহিৰত আহি লগ পাই আছোঁ। ভিতৰত মানে কেমেৰা এলাও নহয়, এতিয়াও মানে ভাল নালাগে ন, চ' বাহিৰত আহি মই কৈ আছোঁ। এতিয়া বৰ্তমান দেউতাৰ ওচৰৰ পৰা আহিলোঁ, চ' এতিয়া তললৈ গৈ কিবা এটা খাই আহোঁ। মানে বেছি দিন থাকিব নোৱাৰে যে, চ' আহি গুচি আহিলোঁ, জাম্পাৰটো পিন্ধি গুচি আহিলোঁ। এতিয়া চাই থাকিব, আৰু চাগে এতিয়া ব্লগ মন চাগে ৰাতিপুৱালৈ কৰিম চাগে, চাই লওক কিয় গম পাই যাব। গুড মৰ্ণিং সকলোকে। এতিয়া বৰ্তমান উঠিলোঁ, ৰাতিপুৱা হ'ল, চাহ তাহ খাই আহিলোঁ। তাৰপিছত
যামগৈ অলপ পিছতে। ট্ৰেইন আছে 9টা কিমানত, 9:30 মানত আছে ট্ৰেইন, যামগৈ। এতিয়া চাই থাকিব, ঘৰত গৈ ভিডিঅ'টা এণ্ড কৰিম, এতিয়া চাই থাকিব আৰু ইয়াতে অলপ বহোঁ। এতিয়া বৰ্তমান কামাখ্যা ষ্টেচনত আছোঁ, তাৰপিছত ট্ৰেইনত দেখাই আছোঁ, তাৰপিছত গুৱাহাটীৰ পৰা ওলাই এতিয়া ঘৰ আহি পাই গ'লোঁ। দেউতা মই আহিলোঁ, ঘৰ সোমালোঁ। তাৰপিছত ইমান অহা সময়ত ইমান হেৰি কৰা নাই আৰু লগতে চব একেই, কিনো হৈ গ'ল তাকে। আৰু এতিয়া ভিডিঅ'টো চাই সম্পূৰ্ণ চালে ভিডিঅ'টো শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বেল আইকন দবাব নাপাহৰিব। আৰু মোক অলপ ছাপোৰ্ট কৰিব, মৰম দিব, তাকে আশা ৰাখিলোঁ। তাৰপিছত আকৌ আহিম অন্য এটা ভিডিঅ'ত। আজিলৈ বাই বাই। আৰু ডাঙৰ ভিডিঅ' আহিব, তাৰপিছত সেইটো কাৰণে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু এইটো ভিডিঅ'ৰ পিছত যোনটো ভিডিঅ' আহিব বহুত মজা ভিডিঅ' হ'ব, আপোনালোকে চাব। এতিয়া অলপ কৈ দিছোঁ, ভিডিঅ'টো মানে এখন বাইকৰ ওপৰত হ'ব, ফুল মডিফাই কৰা, সেইটো ৰিভিউ কৰিম, সেইটো চাব কি ধুনীয়া লাগিব। চ' ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।